হাই দোস্ত, ওয়েলকাম টু অসমীয়া ব্লগৰ বয়। তে আজি আমি এনেকা এখন ঠাইত যাই আছোঁ, যোনটো ঠাইত আপোনালোকক যদি আমি দেখাওঁ নিশ্চয়কৈ আপোনালোকে বহুত ভাল লাগিব আপোনালোকৰ। আৰু আমি পালেং দেখাম, পালেং আৰু চোফা ছেট আমি গোটেই আজি আপোনালোকক দেখাম। এইটো নিশ্চয়কৈ চাই আছে, এইটো দোকানটো হয়, এইটো বেলেগৰ দোকান নহয়, আমাৰ খুৰাৰ দোকান হয়, যাৰ কাৰণে আজি আমি আপোনালোকক দেখাম যাতে কি কি আপোনালোকে পালেং পাব আৰু কি কি বস্তু পাব আমি দেখাই আছোঁ। আমাৰ সৈতে মালিকৰ ল'ৰা ইনচাৰ্জটো আছে, তে আমি তাৰ সৈতে কথা পাতিম। তে ইয়াতে ডিটেইলছ বুজাই দিব এইখিনি মানে পালেঙৰ আৰু চোফা ছেটৰ ডিটেইলছটো বুজাই। ইয়াতে বস্তুৰ কি কি বস্তু পোৱা যায়? ইয়াতে আপোনাৰ কাঠৰ বস্তু পাব, এইটো ৱাটাৰপ্ৰুফ যিটো চেমি প্লাই আহে সেইটো পাব, আৰু প্লাষ্টিকৰ কমপ্লিট বস্তু পাব। আমি মেইনলি কাঠ কৰোঁ, আৰু আপোনাৰ কাঠৰ যিমান লাগে আপুনি আমাৰ পৰা গেৰাণ্টিৰ লগত ল'ব পাৰোঁ। হয় হয়, বস্তুকেইটা আমাক দেখাই দিব নেকি, কোনটো আৰু কেনেকুৱা বনায়? আমাক এতিয়া বস্তুকেইটা দেখাই দিব, আপোনালোকে চাই থাকক, বহুত ইণ্টাৰেষ্টিং ভিডিঅ'টো হ'ব। এইটো যিটো পালেং আছে এইটো হেডবক্স উইদাউট হেডবক্স আহে, হেডবক্স নাহে এইটো, কিন্তু বক্স আছে তলত যিটো বক্স আছে এইটো হেডবক্স উইদাউট হেডবক্স আহে। আৰু এইবিলাক বস্তু বনাওঁতে অলপ টাইম লাগে, কাৰণ এইবিলাক যে কাঠ, এইবিলাক কাঠ জইন দিয়া হয়, জইন দিয়াতে টাইম লাগে। 1.5 ইঞ্চি কৰি কাঠ থাকে, সেগুন কাঠ থাকে, কমপ্লিট সেগুন আহিব আপোনাৰ। আৰু আপুনি যদি ইয়াৰ পৰা ল'ব, আপোনাৰ যিটো কাঠৰ যদি যিকোনো প্ৰব্লেম আহক, আপোনাৰ যদি 25 বছৰ নাইবা 30 বছৰৰ মাজত গেৰাণ্টি এটা থাকিব, তাৰ মাজত যদি আপোনাৰ কাঠ অলপো যদি খোৱা হয় আপোনাক সেইটো টোটেলি ৰিফাণ্ড কৰি দিয়া হ'ব। মানে এইটো বস্তুটো কি ঘুণে যদি খুৱায়, ঘুণে যদি খায় আপোনাৰ টোটেল বস্তু ৰিফাণ্ড কৰি দিয়া হ'ব। হয় হয়। আৰু আপোনাৰ কেমিকেলটো পৰিছে, কেমিকেলৰ আপোনাৰ আমি গেৰাণ্টি দি দিম 15 বছৰ। 15 বছৰৰ মাজত আপোনাৰ যদি কেমিকেল দাবি যায়, আমি উইদাউট এনি চাৰ্জ, উইদাউট এনি খৰচা আপোনাৰ কেমিকেলটো আমি ৰিনিউ কৰি দিম, কোনো একোৱেই নহয়। এইটো পালেং আপোনাৰ আহে, এইটো পালেং এইটোও ভালে হয়। হয়, আমি নেক্সট দেখাই আছোঁ। এইটো পালেংটো আপোনাৰ চিম্পল ডিজাইন হয়, বেছি ডিজাইন নাই ইয়াতে, বাট পালেংটো ভাল হয় দেখাতে। এইটো অলপ ইউনিক আছে, ইয়াতে পিংক কালাৰ আছে, সেইটো গল্ডেন আছে, সেইটোৱে পাৰ্থক্য। আৰু এইটো আপোনাৰ প্লেন হয়, ইয়াতে কোনো গল্ডেন নাই, ইয়াতে কোনো ছেটিং নাই, ইয়াতে একদম প্লেন হয়, প্লেন বাৰ্নিছ হয়, এইটো কোনো ভেজাল নাই ইয়াতে। আৰু এইটো পালেংটো মানে আপোনাৰ দেখাত ভাল লাগে, চিম্পল হয় কিন্তু দেখাত ভাল লাগে, এইটোৱে ভাল লাগে। এইফালে আৰু প্লাষ্টিকৰ বস্তু কেইখন আছে, এই ডাইনিং চিটটো আছে, 6 চিটাৰ হয়, এইটো আপোনাৰ। আৰু প্লাষ্টিকৰ এইবিলাক কমপ্লিট আঢ়াই কালাৰ হয়, ভাল কোৱালিটিৰ হয়। প্লাষ্টিক হ'লেও এইবিলাক মানে ব্ৰেণ্ড থকা প্লাষ্টিক আৰু ইয়াতে কোনো আপোনাৰ নাই। এইবিলাকে গেৰাণ্টি পোৱা যায় নেকি? প্লাষ্টিকতো কোনো এনে গেৰাণ্টি নাই, কিন্তু আপোনাৰ তাকো এইটো আমি ক'ব পাৰোঁ যে এইটো বহুত দিন যাব প্লাষ্টিকৰ মতেও। হয় হয়, আমি সেইটো চাইডত দি সোমাওঁ নেকি? এইটো চাইডৰ পৰা আমি সোমাই আহোঁ। এইটো আছে পালেং, সেইবিলাক আমি উইদাউট হেডবক্স দেখিলোঁ, এইবিলাক আমি হেডবক্সৰ সৈতে দেখিম। এইটো হেডবক্স থাকাহে 7 ফিট আপোনাৰ ৱাইড থাকিব, লং থাকিব আপোনাৰ 6 ফিট। এইটো পালেংটো এনেকুৱা হয়, এইটোৰ মানে আমি গেৰাণ্টি দি দিম, আপোনাৰ পালেং যদি কিবা এটা হৈ যায় আমি এইটো ৰিফাণ্ড। আৰু এইবিলাক পালেঙত মানে ডিছকাউণ্ট দিয়া আছে নেকি? ডিছকাউণ্ট হয় নেকি? ডিছকাউণ্ট হয়, আপুনি যদি বহুত কেইটা বস্তু লয় তেতিয়া আমি কিবা এটা পাৰ্চেণ্টত কি কাটি দিম তাত। হয় হয় হয়, সেইটোৱে। এইটো পালেং আহে, চিম্পল হয়, দামো এইটো কম হয়, ইমান দামী নহয়, কিন্তু পালেংটো দেখাত বহুত ভাল লাগে। হয় হয়, এইটোৰো বক্স আছে, বক্স আছে। এইটো পালেংটো ভাল ডিজাইন থকা হয়, আপোনাৰ যদি ডিজাইন ভাল লাগে আপুনি এইটো ল'ব পাৰে, ৰেট ছেটিছফাই হ'ব। আৰু আপোনাৰ আমাৰ মেইন কাম হ'ল কাঠৰ কাম, আৰু এইটো কমপ্লিট সেগুন আহে, সেগুন বাদ দিয়ে আমাৰ কোনো কাঠ ইউজ কৰা নহয়। আপোনাৰ যদি দেখি আছে আপোনাৰ কোনো প্ৰব্লেম আছে আপুনি ক'ব পাৰে, আপোনাৰ টোটেল ৰিফাণ্ড কৰি দিয়া হ'ব। এইটো চাইজ সৰু আছে, 5 ফুটি আছে, দুলঙি হয়, এইটো 2জনীয়াৰ কাৰণে। পালেংটো ডিজাইন আছে, মানে 2জনীয়াৰ কাৰণে এইটো দিয়া হৈছে। এইবিলাক পালেঙত যদি পানী পৰে, পানী লাগে, হয় আপোনাৰ পানী লাগিলে যদি কিবা এটা হয় আমি টোটেল ৰিফাণ্ড কৰি দিম, সেইটো আমাৰ গেৰাণ্টি। হয় হয়, নিশ্চয়কৈ শুনিল। এইটো পালেং হয়, সেম পালেং, কোৱালিটি সেম, দামো সেনেকুৱা আহে। এই পালেংটো সেই চাইডত যে আপুনি পালেংটো দেখিল, সেইটোৱে মানে হেডবক্সৰ সৈতে আহে। এইটো নেক্সট, এইটো হ'ল চেমি উড, মানে আপোনাৰ এইটো কাঠ কোৱা চলে ক'ব গ'লে। এইটো কাঠত আমি গেৰাণ্টি দি দিম 10 বছৰ। 10 বছৰৰ মাজত আপোনাৰ কাঠ একো নহয়, সেইটো আমাৰ মানে ফাইনেল গেৰাণ্টি, তাৰ মাজত একো নহয়। তাৰপিছত হ'ব পাৰে, কিন্তু নহয় আৰু কি, মেক্সিমাম কেজত হঠাতে কিবা এটা হ'ব পাৰে। এইটো মানে আলমিৰা এটা আছে, চেমি উড হয়, বহুত টাফ হয়, এইটো কাঠৰ দৰে হয় একদম।
জাষ্ট এইটো মানে বাহিৰৰ পৰা অহা বাংলাদেশৰ পৰা অহা ৱাটাৰপ্ৰুফ হয় কমপ্লিট এইটো মানে কোনো আপোনাৰ পিছত কোনো অসুবিধা নহয় মানে পানী লাগিলে মানে কোনো প্ৰব্লেম নাই ফুল ৱাটাৰ প্ৰুফ ফুল অন ৱাটাৰপ্ৰুফ একদম এটোৰ মানে কিবা ওয়ারেন্টি দিয়া হয় নেকি ওয়ারেন্টি আপোনাৰ 10 বছৰ পাব 10 বছৰ মান হ'ল 10 বছৰ মানে এইটোতো আমি বনোৱা নাই আমি যেটো বনাম হেতুতো আমি 30 বছৰ লিখি দিম কোনো হয়, হয়। একো নহয় তাৰ মাজত এটো কোম্পানীৰ পৰা মানে অৰ্ডাৰ আছে ৰিগেলউড নামৰ এটা কোম্পানী আছে মালয়েছিয়াৰ হেতু বনাইছে এইটো হ'ল বুক শেলফ ইয়াতে আপুনি ভালদৰে কিতাপ বৰ ৰাখিব ভাল লাগিব এইটো বস্তু সঁচাকে ভাল লাগিছে এইটো এটা মানে কিতাপ চিতাপ বা কিবা বস্তু ৰাখিলে ভাল লাগিব আৰু হোষ্টেলত যিবোৰ মানে বাচ্চা থাকে সিহঁতৰ কাপোৰ থোৱাৰ কাৰণে বহুত এটা ঝামেলা হয় সেইবাবে এই সৰু কৰি এটা আলনা বনোৱা হৈছে ইয়াতে আপুনি দেখক সিম্পল ডিজাইন হয় কিন্তু মানে কাপোৰ ধৰিব ইয়াতে এইটো দুটা কালাৰত আহে এইবিলাক ৰিগেলউডৰ মানে দুটা কালাৰত আহে এটা হ'ল এইটো মানে হোৱাইট সাইজৰ যেটো আৰু এটা ব্ল্যাক আহে মানে ব্ৰাউন আহে ইয়াতে প্ৰাইসটো ইয়াতে আছে 4700 এইটো চাগে কিহৰ প্ৰাইসটো আছিল এই টেবুলখনৰ প্ৰাইস আছিল হয় আমি আৰু এইটো সাইডত বহুত দেখা পাই আছো প্লায়াৰ বস্তু দেখা পাই আছো এইটো আপোনাৰ মানে বস্তুবিলাক কম দামী হয় মানে হিমান এটা দামী নহয় কষ্টলি নহয় কিন্তু আপুনি যদি কম দামৰ ভিতৰত অলপ মানে ভাল সাইজৰ লোক খুজে তেতিয়াহ'লে বেয়া কাঠৰ আপুনি কাঠৰ কম দামী বস্তু লোৱাতকে এইবিলাক লোৱা বহুত ভাল কাৰণ এইবিলাকৰ আপুনি এটা গ্যাৰান্টি পাই যাব আৰু এইটো এটা বিশ্বাস আছে যে এই বস্তুটো টিকিব এইটো ডিসিং আমি দেখা পাইছো এটা প্লায়াৰ হয় কাঠৰ হয় নেকি মানে কাঠৰ যেটো মিক্সচাৰ হাৰ্ড মিক্সচাৰ এইটো বহুত টাফ হয় এইটো ওয়াটাৰপ্ৰুফ হয় আপোনালোকৰ ইয়াতে মানে কাঠৰো পোৱা যায় নেকি আপনি যদি কয় এই ডিজাইনৰ আপোনাক কাঠৰ লাগে আমি হেতু এক্স্যাক্টলি হেতু বনাই দিম আৰু আপোনাৰ যদি এটোৰ লগত নিমিলে আপোনাৰ হেতু ল'ব নালাগে হয় 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 হেতু আমি গ্যাৰান্টি দি দিম আৰু আপোনাৰ যদি কিবা এটা বস্তু পছন্দ হৈছে ইন্টাৰনেটত হওক ফেসবুকত হওক যিকোনো জায়গাত হওক আপনি আহি আমাক ফটো এটা এখন দেখাব যে এই এনেকা ডিজাইনৰ বস্তু মোৰ লাগে আৰু এইটোৱে মোক লাগে হেতুৱে আমি বনাই দিম তাৰ মাজত এটা হয় হয় নিশ্চয়কৈ মানে আমি ডিজাইন দিলে আপোনালোকে এৰ পৰা মানে বনাই দিব পাৰিব আৰু আপোনাৰ এইটো মানে স্পেশাল পালেং হয় এটা অলপ ইউনিক হয় এটোৰ মাজত কোনো মানে আপোনাৰ আপুনি মানে ধৰিব নোৱাৰিব যে এইটো পালেং এনেকা সাইজৰ হ'ব পাৰে এইটো পালেঙত আপোনাৰ বাহিৰৰ পৰা আহিছে ৰিগেলউড যে মই কোম্পানীৰ নামখন ক'লো সেই কোম্পানীৰ পালেং হয় এইটো এটা স্পেশাল মানে কোৱালিটি আছে এইটো হাইড্ৰলিক আছে এই পালেংটো হাইড্ৰলিক আছে আপোনাৰ ফোর্স ইউজ কৰিব নালাগে যাতে এইটো উঁচা কৰিব লাগে আপুনি বহুত টাইমত চাই যে বহুত মানুহে বিগ থাকে কিবা এটা থাকে মানে এইবিলাক বস্তু উঁচা মানে দাঙিব নোৱাৰে না সেইকাৰণে এইটো দিয়া হৈছে এনেকা লাহে কৰি দাঙি দিলে এইটো অকলে অপেন হৈ যায় হয় নেকি মজা লাগিছে আৰু এইটো দেৱাৰ কাৰণে বেছি ফোর্স নালাগে এনেকা অলপ কি কৰিলে এইটো মই এবাৰ দাঙি চাওঁ আপুনি এবাৰ দাঙি চাওক মই নিজে এবাৰ প্ৰেক্টিকেলত মানে চাই আছো যে সঁচাকে মানে ই হয় নেকি সঁচাকে একদম মানে হেৰি হয় মই গতিকে এইটো লগাব নোৱাৰিম মানে উপকৰণত একদম নৰ্মেলি হয় এতিয়া মানে বস্তুটো ই কৰি দিছে একদম ইজিলি মানে ই হ'ল ডাউন হৈ গ'ল আৰু আপোনাৰ মানুহে কয় প্লাষ্টিকৰ বস্তু ভাল নহয় কিন্তু প্লাষ্টিকৰ দুটা কোৱালিটি আছে আপোনাৰ বেড কোৱালিটি আছে গুড কোৱালিটি আছে এইটো আপুনি যে সোফাখন চাই আছে দেখাত ভাল লাগে বহিও ভাল লাগে আপোনাৰ কম জায়গাৰ কাৰণে আপুনি যদি সোফা যদি আপুনি ক'তবা লৈ যাব খোজে গাড়ীৰ মাজত নাইবা বহুত এনেকা ক্ৰাইসিস থাকে যে ক'তবা জায়গাত সোফা লাগে বেছিভাগ মানুহ আছে বুঢ়া মানুহবোৰত হয় হয় আপোনাৰ চেয়াৰত বহিব নোৱাৰে সেইকাৰণে এইবিলাক সোফা হয় মানে আপোনাৰ প্লাষ্টিকৰ হয় নেকি প্লাষ্টিকৰ হয় বাট আপুনি বস্তুৰ পৰা চাওক আপুনি চাইছো দেখিছে এইটো মানে যে বাঁহৰ যে ইটো থাকে সেই এনেকা বনোৱা হৈছে আৰু ডিজাইনটো বাঁহৰ হয় সেইটো বহি ভাল লাগে আৰু লগত চেণ্টাৰ টেবুল এখন আছে এনেকা চেয়াৰ আৰু এখন আছে আৰু টু সিটাৰ এটা আছে এইটো সাইডত আমি অলপ এইটো আপোনাৰ সিম্পল এখন ড্ৰেছিং আহে একদম সিম্পল হয় কালাৰটো ভাল লাগে সেইখন ৰিগেলউডৰ হয় বহুত ভাল কোৱালিটিৰ বস্তু এইটো আৰু আপোনাৰ এইটো হ'ল মিডল ষ্টেণ্ড ক'ব গ'লে মানে এইটো আপোনাৰ ডেকৰেশ্যনৰ কাৰণে আপুনি ইয়াতে ফুলদানি থয় বহুত কিবা কিবি থয় মানুহে আপুনি যিটো ইচ্ছা আৰু কি কিতাপ চিতাপ থ'ব পাৰে আৰু ছাইডতো থোৱা যায় এইটো এইবিলাক প্লাষ্টিকৰ প্ৰিমিকো বহুত ভাল হয় এইটো প্লাষ্টিকৰ অলপ খুলি দিব নেকি ভিতৰটো আমি চাওঁ এইটো আপোনাৰ শ্বু থ'ব কাৰণে এইটো আপোনাৰ হয় হয় ভাল লাগিছে ভিতৰত বহুত ভাল লাগিছে একেই নেকি এইটোৰ ভিতৰত এইটো আপোনাৰ কাপোৰ ধুবৰ কাৰণে প্ৰিমিকো প্লাষ্টিক ভাল লাগিছে এইটো কাপোৰ মানে ভাঁজ কৰি কিনে আৰু ভিতৰত সোমাই যাব পাৰে তাৰপিছত এইটো আপোনাৰ আহে প্লাষ্টিকৰ ভিতৰত এনেকা হয় আপোনাৰ এইটো লক কেনে হয় জানে আপুনি দাদা আপুনি চাব এইফালে আহকচোন এনেকা আপোনাৰ এই তলৰ পৰা লগাই দিলো
এইটো লক হৈ গ'ল লক হৈ গ'ল তাৰপিছত এইটো লগালো হৈ গ'ল তাৰপিছত চাবিটো আমি যেতিয়া লক কৰিম তাৰপিছত আৰু এইটো নুখুলে না পৰি যাব নুখুলে এই ভিতৰত মানে লক কৰাৰ চিষ্টেমটো আছে আৰু ইয়াতে মানে তালা মাৰি দিব পাৰে আৰু যিমানে টানক মানে নুখুলে নুখুলে এইটো তাৰপিছত চেম কোৱালিটি এনেকৈ আহে এইটো আৰু এইটো আপোনাৰ গডৰেজ এখন আছে এইটো আপোনাৰ প্ৰিমিকো উডৰ হয় বহুত ভাল কোৱালিটিৰ হয় বস্তুখন আমি গডৰেজৰ ভিতৰত দেখাই দি আছো এতিয়া এইটো এনেকা সাইজৰ আহে এইটো আমাৰ হাতেৰে বনোৱা আমি হাতেৰে বনাইছো এইটো আমি গ্যাৰান্টি দিব পাৰিম যে এইখান যেটো শোকেস আছে এটো একদম 30 বছৰৰ গ্যারান্টি দি দিম ইয়াৰ মাজত সেগুন কাঠৰ বাহিৰে কোনো কাঠ নাই কোনো ই নাই আপোনালোক আৰু আপোনাৰ এই যে এইখান গডৰেজ এখন আছে ইয়াতে চাগে লক আছে এটো লক আছে লক সিস্টেমটো বহুত ভাল হয় এটো এইবিলাক যেটো ই আছে মানে বাহিৰৰ পৰা আহা না ফৰেনৰ পৰা আহা লক সিস্টেমটো বিৰাট ভাল দিছে জি হক আমি এতিয়া কেনেকা বস্তুবিলাক বনাই তে আমি এতিয়া চাম যে আৰু ভাইটি দেখাই যে সোফা সেটখন যে আপনি দেখিল এনেকা থাকে বস্তুটো এনেকা ডিজাইন থাকে তাৰ পিছত আপোনাৰ পলিশিং কৰি 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 আপনি হেনেকা আমি দিও এটা কেমিক্যাল যেটো 800 অৰ বা 900 টকা মানে লিটাৰ আহে এটো আমি মিনিমাম 10 অৰ পৰা 15 বাৰ মাৰব লাগে তেতিয়াহে হেনেকা ফিনিশিং লুক আহে নহলে হেতু লুক নিশ্চয় এতিয়া দেখাতে ইমান ভাল দেখা যোৱা নাই কাৰণ যেতিয়া মানে পলিউশন বিলাক কৰিব বা ইবিলাক কৰিব ডিজাইনটো কৰিব তেতিয়া আৰু ভাল লাগিব মানে এদিনতে বনোৱাটো এইবিলাক সম্ভৱ নহয় ন সময় লাগে বহুত সময় লাগে যিমান আপনি সময় দিব কিমান আপোনাৰ বস্তু ভাল এইবিলাক সব অৰ্ডাৰৰ মাল নেকি সব অৰ্ডাৰ আমি মানে কি আমি ৰেডিমেড কাম বেছি নকৰো আমাৰ মানে সব অৰ্ডাৰ আহে হয় হয় বেছিভাগ অৰ্ডাৰ আহে আৰু এইটো সাইডত আমি দেখাই আছো এইটো আপোনাৰ মানে ইয়াতে মেইনলি কাম কৰা হয় ইয়াতে মানে বস্তু কেইখন মানে আপোনাক যে পালেংখন মই দেখালো সেই এনেকা ফাষ্টত আহে ফাষ্টত কেনেকা থাকে আপোনাক এইবিলাক সব ডিজাইন বিলাক হাতেৰে কাটা হয় মেচিনেৰে কাটিলে আপোনাৰ বস্তুটো নুফুটে মানে যেটো মৰম লাগিব লাগে মনৰ পৰা হেতু নালাগিব আপোনাক তাৰপিছত এইফালে আপোনাৰ কাটটো আপোনাৰ ফাষ্টত কাটটো হৈ যায় হেনেকুৱা থাকে কাটটো ফাষ্টত আপোনাৰ হেনেকুৱা থাকিব তাৰ পৰা জয়েন দি কিনে তাৰপিছত টাইম লাগিব বহুত টাইম লাগে টাইম লাগাতে এনেকা আর কি আমাৰ ই হয় কন্টিনিউয়াসলি কাম কৰিব লাগে এইবিলাক কাম যদি থৈ দিয়া হয় বহুত ঝামেলা আছে এটা বস্তু এদিনতে সম্ভৱ নহয় আৰু বহুত সময় লাগে এক সপ্তাহ বা 2 সপ্তাহ এনেকা লাগে এতৰ মানে ডিজাইন কোন পদৰ আপনাক পৰিচয়টো আমি জানি লওক বা ৰাইজেও জানি লওক মোৰ নাম মুস্তাফিজুৰ ৰহমান হয় মোৰ যিবিলাক মানুহে মাতে মোক মামুন বুলি মাতে বেছিভাগে মোৰ আব্বাৰ নাম অকমান লাউডলি ক'ব মোৰ আব্বাৰ নাম জাহানুদ্দিন হয় আৰু আমার যেটো এইটো বিজনেস এটা আমার ফ্যামিলি বিজনেস দাদাই কৰিছে তাৰপিছত মোৰ আঙ্কেল বৰে কৰি আছে মোৰ আব্বা কৰি আছে হয়তো আমাৰ নেক্সট জেনাৰেশনে এইটো কৰিব কাৰণ আমাৰ যেটো বিজনেস এটো বহুত এক্সপ্যান্ড হৈ গৈছে এটো বিজনেসখন এক্সপ্যান্ড হৈ গৈছে বুজিছে আপোনাৰ বিহাৰৰ পৰা মানুহে বস্তু দেখে তাৰ পৰা অৰ্ডাৰ দিয়ে ইয়াৰ পৰা আমি বস্তু পেকিং কৰো আমি যেতিয়া স্লিপ কাটিম বস্তু কত না এইটো মানে আমাৰ এইখিনি পাৱাৰ আছে আমাৰ ৰেজিস্ট্রেশন কৰা আছে এইখানে আমাৰ কোনো এইটোই নাই আৰু আমাৰ এইটো বিজনেস বহুত আগৰ পৰা চলি আহিছে এইভাবে আমাৰ আজি মানে ইমানখিনি গ্যারান্টি দিব পাৰো যে আমাৰ কাঠৰ বস্তু আমাৰ ভাল হ'ব আৰু আমাৰ এটা ইমেজ আছে আমি বস্তু বনাও আমাৰ বস্তুবোৰ অলপ কষ্টলি হয় বাট আমাৰ বস্তুবোৰ বেয়া নহয় এইখিনি মানুহে কয় এতিয়া আপোনালোকে যে এইবিলাক বস্তু বনাই হোম ডেলিভাৰী দিয়ে হোম ডেলিভাৰী দিয়ে কোনোবাই যদি হোম ডেলিভাৰী খোজে আমি লৈ নাহো দিয়ে আহো এইটো আমাৰ মানে নিজৰে আছে কাৰণ ফিটিং সবে কৰিব নোৱাৰে হয়তো ব্লেক মিস্ত্রি ফিটিং কৰিব দিলে কিবা এটা হৈ যাব এইকাৰণে আমি নিজে ফিটিং কৰি থৈ আহো যাতে কোনো পৰৱৰ্তী যাতে কোনো ভেজাল নহয় সেইটোৰ কাৰণে আমি আগতে ফিটিং কৰি দি আৰু এইবিলাক যে আমি বস্তু দেখা পালো গোটেইখিনি বস্তু দেখা পালো বহুত দামী বস্তু দেখা পালো এইবিলাক হয়তো বা অৰ্ডাৰ দিয়াৰ পিছত কিমান দিনৰ পিছত আপোনালোকে ডেলিভাৰী দিব পাৰে এইটো আপোনাৰ মানে পালেং এখন বনাব দিলে 2 মান্থ লাগিবই আৰু আপোনাৰ যদি জলদি লাগে তেতিয়া আপোনাৰ বস্তু লিখে আপোনাৰ ল'ব লাগিব কাৰণ জলদিৰ কাম কথা আছে না এটা জলদিকে কাম সেটা এইটো কথা আছে না সেইটোৱে আৰু কি কথাটো আমি এইটো মানো কাৰণ ধৈৰ্য ধৰি কাম কৰিলে সেইটো কাম ভাল যদি আপোনালোকৰ হয়তো বা সময় দিয়ে যে আমি এক সপ্তাহ বা 2 সপ্তাহ আপোনাৰ বিয়াৰ কাম আছে আপুনি সাপোজ বিয়াৰ কাৰণে কিবা এটা বিয়াৰ কাৰণে তো মিনিমাম আপোনাৰ 2 পৰা 3 লাখ টাকাৰ ফাৰ্নিচাৰ অৰ্ডাৰ হয় ড্ৰেসিং দিয়ে আঙনা দিয়ে আপোনাৰ ডাইনিং টেবুল দিয়ে পালিং দিয়ে ইমান বস্তু বনোৱাৰ কাৰণে আমাৰো ওয়ার্কার বোৰৰ ৰেষ্ট লোৱাৰ কথা আছে আপোনাৰ ওয়ার্কার বোৰ ভালকে ৰেষ্ট ললেহে আমাৰ ভালকে কাম কৰিব নহলে তো শৰীৰ যদি ভাল না থাকে কেনেকৈ ভালকে কাম কৰিব সেইকাৰণে আপোনাৰ টাইম লাগে আমাৰ
নিশ্চয়কৈ আপোনালোকে শুনিল যে মানে এটা বস্তু বনাব দিলে একচুৱেলি নিশ্চয়কৈ আপোনালোকক অলপ টাইম দিব লাগিব তে আপোনালোকে এটা পালেং যদি অৰ্ডাৰ দিব খোজে দিব পাৰে দিয়াৰ পিছত এক সপ্তাহ বা 2 সপ্তাহ আপোনালোকৰ টাইম দিব লাগিব তাৰপিছতহে ফিনিচিংটো ভাল দিব পাৰিম আৰু আপোনালোকে টেনশ্যন কৰিব নালাগে নিশ্চয়কৈ আপোনালোকে য'ৰ পৰাই মানে আপোনালোকে বনাব দিয়ক আপোনালোকৰ তাতে হোম ডেলিভাৰী দি আহিব আৰু ফিটিংটো নিজে হাতে কৰি দি আহিব হয় আৰু এটা বস্তু আমি ইয়াতে ফাৰ্নিচাৰবিলাক দেখা পাই আছোঁ বা আমি চুপাৰ ছেটবিলাক দেখা পাই আছোঁ ডাইনিংবিলাক দেখা পাই আছোঁ তে এইবিলাক যে বস্তুবিলাক গোটেইখিনি বস্তুবিলাক যে আপোনালোকে হয়তো নিজে হাতে দি বনোৱা হয় এইটো মানে পানী যদি হয়তো পানীটো লাগি যায় বা পানী পৰি যায় পানী কেতিয়াবাকে লাগব পাৰে এনেকুৱা হয় নে নহয় তে আপোনালোকে এইটো মানে এইটো লাগিলে মানে বস্তুটো বেয়া হ'ব নে নহ'ব নাই বস্তু বেয়া নহয় ৱাটাৰপ্ৰুফ ৱাটাৰপ্ৰুফ যদি বেয়া হয় তেতিয়াহ'লে আপোনালোকৰ ৰিস্কটো আপোনালোকে হয়তো এক্সচেঞ্জ কৰি দিব হয়তো হয় হয় নিশ্চয়কৈ ভাল লাগিল যে হয়তো যদি এনেকুৱা যদি পানী চানী পৰি যদি এনেকুৱা যদি কালাৰটো ডেমেজ হৈ যায় বা এনেকুৱা যদি হৈ যায় নিশ্চয়কৈ ৰিফাণ্ড কৰিব নহ'লে মানে ৰিপেয়াৰিং কৰি দি আহিব আপোনালোকে নিশ্চয়কৈ গমেই পাল যে ইয়াতে মানে ফাৰ্নিচাৰীৰ শ্ব'ৰুমটোত আমি সোমাইছোঁ বা গোটেইখিনি ডিটেইলছ আমি পালোঁ আমাক বুজাই দিল আমি নিজেও দেখালোঁ আপোনালোকে যদি এতিয়া ল'ব খোজে ইয়াতে আহিব পাৰে আমি এতিয়া ভাইটিৰ মুখৰ পৰা আমাৰ ভিডিঅ' চাই কিনে যদি কোনোবাই যদি হয়তো বা এই ফাৰ্নিচাৰ বা হয়তো বা পালেঙে হওক যি হওক ল'ব খোজে তেতিয়া কিবা এটা ডিছকাউণ্ট কৰা হ'ব নে নহ'ব আৰু এটা কথা যে লাষ্টত আপোনালোকে ৰাইজক কি আহ্বান কৰিম ৰাজ্যক আমি আহ্বান কৰিম যে আপোনাৰ বস্তুবোৰ ভাল লাগিছে আপুনি চাই যাওক আপোনাৰ ৰেট ছেটিছফাই হয় আপুনি লওক আপোনাৰ যে আহিলে যে ল'ব লাগিব সেইটো কোনো কথা নাই আপুনি আহিলে আপুনি চাই যাব পাৰে সেইটো আমাৰ কোনো ই নাই আপুনি চাই ভাল লাগিছে আপুনি যে দুজন মানুহক কওক যে আমাৰ সেই বস্তুবোৰ ভাল লাগিছে সিহঁতে হয়তো ল'ব পাৰে এনেকৈ আপুনি যদি মানে লয় আমাৰ মানে সুবিধা হয় আপোনালোকে নিশ্চয়কৈ শুনিলে আমি বহুত কথা হয়তো পাতিলোঁ আপোনালোকে এটা আহিলে যে বস্তুবিলাক ল'ব লাগিব সেনেকুৱা কোনো কথা নহয় আৰু আপোনালোকে শুনিলে যে আপোনালোকে এটলিষ্ট ইয়াতে আহিব পাৰে বস্তুবিলাক চাব পাৰে কেনেকুৱা বস্তু হয় আপোনালোকৰ ডিজাইন পচন্দ হ'ব তাৰপিছত আপোনালোকে অৰ্ডাৰ কৰিব তাৰপিছতহে বস্তু এটা বনাই দিব আৰু আপোনালোকে শুনাই পালে যে আমাৰ ভিডিঅ'ৰ থ্ৰুতে যদি কোনোবাই আহিব খোজে তেতিয়া আপোনালোকক ডিছকাউণ্ট দিব আজি এইখিনিয়ে শেষ কৰিলোঁ টাটা বাই বাই